নমস্কাৰ মই দীপিকাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগত খুব ধুনীয়া সুন্দৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে আলু পাপৰৰ। আলু পাপৰৰ ৰেচিপিটো বনাবলৈ মোক আলু পাপৰটো লাগিবই, তাৰ বাহিৰেও মোক লাগিব মিহিকৈ কাটি লোৱা পিঁয়াজ। মই সৰু পিঁয়াজ কাৰণে দুটা লৈছোঁ, ডাঙৰ হ'লে এটাই ল'ব। আৰু মোক লাগিব কেঁচা জলকীয়া, আদা, নহৰু। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত পাপৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পাপৰখিনি মই ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই কৰি লোৱাৰ পিছত পাপৰ ফ্ৰাই কৰা যিখিনি তেল আছিলে তাতে মই অকণমান গোটা জিৰা দি দিলোঁ। গোটা জিৰা দিলে খুব ধুনীয়া এটা গোন্ধ আহে। আৰু তাৰপিছতে মই তাত দিলোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। পিঁয়াজ মই সৰু কাৰণে দুটা লৈছোঁ, আপোনালোকে ডাঙৰ হ'লে এটাই ল'ব। আৰু তাত মই কেঁচা জলকীয়া দুটাও ব্যৱহাৰ কৰিছোঁ। এতিয়া পিঁয়াজখিনি খুব ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম, যাতে খুব ধুনীয়া এটা ব্ৰাউন কালাৰ অহালৈকে মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভাজি ভাজি ৰঙচুৱা হোৱাত ইয়াত মই দিম জোখমতে নিমখ আৰু জোখমতে হালধি, জোখমতে দিম জলকীয়া গুড়ি। ইয়াত অকণমান মই জালুকৰ গুড়িও দিছোঁ আৰু লগত এটা বিলাহী দিম। আৰু মছলাখিনি খুব ধুনীয়াকৈ ভাজি ল'ম যাতে মছলাৰ একো কেঁচা গোন্ধ নাথাকে। মছলাখিনি ভাজি ভাজি ৰঙচুৱা কৰি পেলাই যেতিয়া মছলাই তেলখিনি এৰিবলৈ আৰম্ভ কৰিব, তেতিয়া ইয়াত মই বইল কৰি ৰখা আলুকেইটা ভাঙি পেলাই দি দিম। বেছিকৈ বহুত গুড়ি হোৱাকৈ ভাগিব নালাগে, অকণমান টুকুৰা টুকুৰি হৈ থাকিলে খাই ভাল লাগে। আৰু আলুখিনি মছলাখিনিত দিয়াৰ পিছত আলুখিনি যাতে মছলাখিনি ধুনীয়াকৈ সোমায় তেনেদৰে ভাজি লৈ তাত মই অকণমান পানী ব্যৱহাৰ কৰিম। বহুত বেছি পানী ব্যৱহাৰ নকৰোঁ, একদম কম পৰিমাণে পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি অকণমান শুকাই যোৱাৰ পাছত তেতিয়া তাত ভাজি ৰখা পাপৰখিনি মই তাত দি পেলাই একদম শুকান কৰি পেলাম। তাৰপিছত অকণমান মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ। সঁচাকৈ খুব টেষ্টি হয়, আপোনালোকে এনেদৰে বনাই খাব। যদিহে ঘৰত বেলেগ একো নাথাকে আপোনালোকে এনেদৰে বনাই খাবচোন, খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, যিকোনো লগতে পৰিৱেশন কৰিব পাৰিব, খাব পাৰিব। পুৰিৰ লগতো খুব ভাল হয় খাবলৈ। মই বাৰু ভাতৰ লগতে খাইছিলোঁ, সঁচাকৈ খুব ধুনীয়া হৈছিল আৰু খুব টেষ্টি হৈছিলে। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। আৰু লগতে আপোনালোকে বনাই খাই মোক জনাব কেনেকুৱা লাগিলে। 나의 앞에 있는 네 모습도 눈부시기만 해. 세상은 따뜻해. 나의 곁에 있는 너로 변하지 않는 네 모습으로 난 늘 행복해. 우리 같이 한 시간들 때론 힘든 적도 있어. 그래도 우린 늘 웃어주고 이해했잖아. 때론 오해하고 서로 미워한 적도 있지만 시간은 또 우릴 기다려주고 지켜줬잖아. 내게 너의 존재는 마치 공기와 같아. 아침 창문 틈으로 널 비추는 햇살과 같아. 시간이 흐를수록 넌 나에게 더 깊은 사람이 되어 언제나 나의 곁에 늘 있어줘. 가끔은 힘들어 견디기 어려워도 내 곁을 지키는 네 존재로 난 늘 감사해.